হেল্ল' বন্ধুসকল, মই প্ৰাঞ্জল অনুভৱ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এখন বিয়াৰ ৰীতি নীতি পৰম্পৰা আপোনালোকক কিছু দৃশ্যাংশ দেখাব বিচাৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকে অলপ সহায় কৰিব। আৰু দৃশ্যাংশসমূহ চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ব'লকচোন পলম নকৰি ভিডিঅ'টো চাওঁ আমি। এয়া কইনাই বঁটা লৈ ৰখি আছে। কইনাৰ নাম হৈছে লিজা হাজৰিকা। এয়া কলপুলিৰে আদৰা হৈছে। এয়া ভিতৰ ভাগ। মাকে তামোল পাণ বঁটা লৈ ৰাইজক শুশ্ৰূষা কৰি আছে। সঁচাই ভাল লগা। অ' লিজা, একদম পুৰা হাঁহিছে যা। ঐ লাজ কৰিছে চা মাইনী। অ' মাইনী, মুখখন একদম ধুনীয়াকৈ দে। হাঁহি এটা মাৰি দে। মাৰে ইমান চুমা খাইছে, জোৱাই তই আকৌ লাজ কৰি দে হ'ব নি? অ' কনক দান হ'ব। চাওঁ অ' কনক দান হ'ব। ঐ মজা দেই, মজা নচলি লাগিছে দেই। আমাৰ ৰীণা খুৰী, এই আমাৰ বৌ দেই। ঐ এইপিনে চাওঁ কিবা এটা কৈ দিয়া। ধুনীয়া লাগিছে আকৌ দেই। হ'ব দিয়া, বহুত বুলি কৈছে এনেকৈ ভিনদেউৱে হাঁহি মেলি আছে দেই। আৰু একোলা ল'ব এতিয়া। মোমায়েকে একোলা ল'ব। এয়া মোমায়েকে একোলা লৈ পেলাই মজা অকমান আছে। এই সখীয়েকো নেৰিবা দেই। সখী আছে অকমান লগতে কাষতে। সখীয়নীয়ে বেয়া পাব আকৌ। লগত আহিছে নি সখীয়নী? আহিছে না সখীয়নী? এই মজা। তিলো আছে সখীয়নী। মজা। চুমা এটা খাই এটা নাখাব, দুটা খাবা দেই। দুফালে দুটা। চাউল শুনা নাই। এনেকে দিব লাগে চোৱা। এনেকে দিব লাগে আকৌ। চিকচাক আগতে চাকি গছ এয়া আমি চিনি নাই পোৱা দেই। চিনি নাই পোৱা। ডাঙৰ মামী আহিলে। ডাঙৰ মামী। হাঁহি কিন্তু ভাল লাগিছে দেই। দাঁতকেইটা বাৰু চফা। নাই পোৱা। বিয়াৰ কথা ইমান ধূপ নিদিব, গাটো গোন্ধাই যাব। মজা দেই। এতিয়া মামীকে এটা সম্বোধন জনাইছে। মামীয়ে দাঙিব পাৰিব জানো? নোৱাৰিব নহয়। মামী একোলা ল'ব। চুমাও দিব। মামী এটা চুমাৰে এটা একোলা লৈ নাই সম্বোধন জনাইছে। আমি চাম আকৌ। দাঙিব লাগিব। সুবিধা ল'ব লাগে। লগৰ আমাৰ এইফালে সখীয়নীও আছে। সখীয়নী এয়া সখীয়নী আমাৰ বাইদেউসকল আছে। বেয়া নাপাব, খবৰ কৰিছে দেই। এয়া আমাৰ গাঁৱৰ বাইদেউসকল আছে। সখীয়নী নাই নি? এই মাইক বৰলা মানে ন? তেতিয়াহ'লে আমিহে যাব লাগিব কাৰেং চাপৰিলে আৰু। আমি যাবগে লাগিব পাৰিলে। চুঙি হওক বা এইগৰাকী কোন আহিলে বা? এয়া কোন বা? সৰু মাহী। আমাৰ নিজৰ ডাঙৰ এতিয়া মেইন আহিবহে। বাহঁতে দিছে নাপায় দেই। একো নাই। অসুস্থতাৰ কাৰণে তেওঁ অকণমান মেডিকেল হৈ আছে বাৰু। একো নাই। তেওঁ বুলি তেওঁ নিজৰ নিয়ম কৰিছে বাৰু। নাই, দৰাই সোনকাল কৰিব বিচাৰিছে দেই। লৰালৰি কৰিছে অকণমান। হ'লেও তেওঁ নিজৰ কৰ্মখিনি কৃতিত্ব কৰি পেলাই সম্পূৰ্ণ কৰিছে বাৰু। ভাল লাগিছে। নাই, দৰাই কইনাক আগৰ পৰা লগ পাই আছে লৈ পেলাই। এইটোহে চুমা মজা। চাউণ্ডটো শুনিছো হয় নাই? আৰু মজা। এতিয়া আমাৰ আহিলে মেইন বায়েক চাগে। আৰু মাহী আছে। এয়া ডাঙৰ মাহী নি? এয়া কোন মাহী? ডাঙৰ মাহী ন? ডাঙৰ মাহী দেই। ঠিক আছে। ডাঙৰ মাহীয়ে হেৰি কৰি আছে। ফুল এপাহ দি দিয়ক। সম্বোধন জনাব এটা। ওম নমঃ শিৱায়। এপি পুষ্পগন্ধিৰে চুমা এটা খাব দেই। চুমাটো চাউণ্ড শুনিব লাগিব দেই মাহী। মজা। এতিয়া আহিলে ডাঙৰ বায়েক। এতিয়াহে মজা হ'ব। এইবাৰ আমাৰ পূজা বাইদেউ আহিছে দেই। আৰু এগৰাকী পূজা মিচিং মাছাক হাঁহি দেখিছা নে? কিমান ধুনীয়া দিছে। ৰেড কালাৰ লিপষ্টিক নে কি বুলি কয় এইটো? ভনী জোৱাইকক লগ পাইছে আজি আৰু। মজা। চুমা এটা খাব লাগিব দেই। আমি শুনিব লাগিব। কেনেকে চাওঁ তাকে ব্লগে কি কয়। চুমাৰ এটি এখনি আঁতত ধুনীয়া চুমা এটা চাউণ্ড শুনিব লাগিব।
ঐ তেওঁ বুলি আমি চাই আছো আকৌ। কাইলৈ সকলোৱে ঐ মজা আৰু কোনোবা আহিব নেকি এতিয়া ডাঙৰ মাজু খুৰাক দেই আহিছে এয়া এই খুৰা ভালকে দেই মাজু খুৰাকে এয়া সম্বোধন জনাই আছে মজা এয়া এতিয়া মাজু খুৰাক ভাল হৈছে ধুনীয়া সম্বোধন জনাইছে তেওঁক ধৰক একাজলি মৰমেৰে আগবঢ়াইছে টুটুদা কিন্তু ল'ব লাগিব দেই একোলা অ' টুটুদা একোলা ল'ব লাগিব দেই এয়া পুষ্পগন্ধিতে সম্বোধন জনাইছে এখনি ফুলাম গাঁওচৰা তেওঁক আদৰণি জনাইছে ভাল লাগিছে বহুত বেছি মূৰত ফুল দি নাথাকিব দেই পাছত চুলি সৰি যাব একাজলি মৰমেৰে এইয়া মাজু খুৰা নাদাঙিলে দেই নাদাঙিলে কিন্তু অ মূৰৰ ওপৰত ফুল বেছি দি নাথাকিব দেই পাছত চুলি সৰি যাব এইয়া দেখিছে খুৰা খুৰী একেলগে আছে চক এয়া পিছতো মজা সকলোখিনি একঠা কৰি আছে বৰ ভাল পুৰা লাগিছে চাই আছে দেই এয়া একঠা কৰিছে বৰ ভাল লাগিছে এনেকে কিবা এটা কোৱা হা কোৱা আকৌ এতিয়া আমাৰ মাজু মামী আহিলে মাজু মামীয়ে ঠিক আছে চুমা এটা খাব লাগিব দেই চাউণ্ডটো শুনিব লাগিব চুমা এটাৰে কেনেকুৱা লাগিছে খানাটো খাই মজা নাই নামটো কি তোমাৰ নামটো কোৱা হা অঞ্জন কি লিখা তুমি কি লিখা অঞ্জন শইকীয়া অঞ্জন ভেৰুৱা আৰু আমাৰ বেটা হা ভাত দিয়া তোমাক কি লাগিব কি লাগে ঠিক আছে পৰিৱৰ্তে পাশ্চাত্য সংগীতৰ কেতিয়াবা দেখা যায় আপোনালোকে আমি অনুৰোধ জনাইছো যে অসমৰ কলা সংস্কৃতিক আপোনালোকে দলিয়াই নেপেলাই আপোনালোকে সাৱধি ধৰিবৰ কাৰণে আপোনালোকৰ মাজত আমি অনুপ্ৰেৰণা স্বৰূপে উপস্থিত হৈছোঁ আৰু ঢোল বাদ্য প্ৰদৰ্শন কৰোঁতে যদি আমাৰ কিবা দুসাদুখ হয় আপোনালোকৰ এজন বুলি সু পৰামৰ্শ দি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব স্বৰ্গীয় মহাৰাজাৰ আদৰ্শৰে মোৰ গুৰু দিজান নেওগ আৰু ভাইটিৰ বৰাৰ অনুপ্ৰেৰণা এইয়া মোৰ ঢোলৰ আমি যিজনৰ নাম ল'ব নোৱাৰোঁ সেইজনৰ নাম লৈছোঁ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি কৃষ্ণ